Hi friends, welcome back my YouTube channel. So guys, বিশেষ সকলে স্বাগতম জনাইছো নতুন ভিডিঅ লৈ। তো guys, ভিডিঅ চাই কেনে পায় কমেন্ট কৰি জনাব আগতে কলো। আৰু যি সকলে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, মাগো। তো guys, আমি এতিয়া যাই আছো পেটেল মাৰি আমি কাছদহাত লক্ষীপুৰ চাবলৈ। এয়া চাওক একদম বাৰে এন্ধাৰ কিটা কাছদহাৰ ৰাস্তা চাওক গাইস একদম বাৰে এন্ধাৰ। আমি যাই আছো এতিয়া পূজা চাবলৈ। অলপ এনজয় কৰিম, আপোনালোকেও আমাক সাপোৰ্ট কৰিব গাইস। আৰু চেনেলটো যাতে অতি সোনকালে 1K কৰি দিয়ে আপোনালোকে, আৰু যাতে সোনকালে মনিটাইজ হয় তাৰে আশা কৰিছোঁ আপোনালোকক। আৰু আজি হৈছে ফাৰ্ষ্ট লক্ষী পূজা। তো আমি এতিয়া লক্ষী পূজা চাব যাই আছোঁ। বহুত দেৰি আছে। লক্ষী পূজাৰ সকলোকে হিয়া পৰা শুভেচ্ছা জনালোঁ। তাতে সকলোৰে লক্ষী পূজাটো মানে ভালে ভালে যায় তাৰে কাম। আৰু আমি যাম কেইদিনমান পিছত কি কয় বিজনীত, তাতে মানে অসমৰ ভিতৰত ডাঙৰ হয় পূজাটো। তাতে দেখাম আপোনালোকক কেনেকুৱা হয়। দিনতো দেখুৱাম, ৰাতিও দেখুৱাব চেষ্টা কৰিম আপোনালোকক। টকা তাতে বহুত কিবাকিনি আছে, ভাল ভাল বস্তু আপোনালোকক দেখুৱাম। आजा दिल शामी आने के तले जैसे दीवाने नीले आसमाने के तले आजा दिल शामी आने के तले जैसे दीवाने नीले आसमाने के तले सच्ची हमारी है हज हज कोई मेरा हाथ बिताई है এতিয়া ফাইনেলি আমি লক্ষী পূজা চাই আহিলোঁ। এতিয়া ঘৰত যাই আছোঁ আমি।